আমি মনৰ ভিতৰতে নিজৰ প্ৰতিচ্ছবিখন আনজনৰ লগত তুলনা কৰি নিজৰ প্ৰতি এক নেতিবাচক ধাৰণা গঢ়ি তোলোঁ। আনজনৰ দৰে হ'ব বিচাৰোঁ, নোৱাৰিলেই হীনমন্যতাত ভোগোঁ। নিজ মূল্য উপলব্ধিৰ বাবে অতি সহজ সৰল শব্দৰ সৈতে এক চিন্তা, তুমি। বন্ধু, তুমি কোন জানানে? নিজকে চিনি পোৱানে? আনৰ পাছে পাছে দৌৰি ভাগৰুৱা তুমি। বাদ দিয়া অনুকৰণ, বাদ দিয়া অনুসৰণ। আনে তোমাক মন গ'লে কন্দুৱাব, মন গ'লে হহুৱাব। বাহ বন্ধু বাহ। পৰনিৰ্ভৰশীল তোমাৰ জীৱন, সুখ তোমাৰ আনৰ হাতত। নিজৰ পৰা নিজলৈকে যাত্ৰা কৰা, হেৰুৱাই নেপেলাবা নিজস্ব সত্তা। আনজন হ'ব পাৰে গুণী অথবা ধনী, কিন্তু হ'ব নোৱাৰে কেতিয়াও তুমি। তুমি 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 হয় বন্ধু, তুমি। তুমি এজনেই, কেৱল তুমি। নিজৰ প্ৰেমত পৰা, শুদ্ধ পথত যোৱা, নিজৰ দৰে হোৱা। বন্ধু, তুমি কোন জানানে? নিজকে চিনি পোৱানে? তুমি শক্তি, তুমি শান্তি, প্ৰগতি, সৌন্দৰ্য তুমি। ভিৰৰ মাজত বন্ধু হেৰুৱাব নিদিবা তোমাৰ অস্তিত্ব। তুমি কোন জানানে?